তো আজি আহিছিলোঁ কাম কৰিবলৈ গাইছ আহিলোঁ মালিকে বোলে এৰিয়া চিনি নাপায় তো ভাত চাত লৈ আহিছিলোঁ এয়া মাংস পুৰি আছোঁ এয়া ৰাজাই মাংস পুৰি আছে এয়া মোৰ বুলেটখন চালক এইফালে পাহাৰ এইফালেও পাহাৰ তো আজি খাই বৈ গুচি যোৱা হ'ব আৰু আজি খাই বৈ যাম আৰু মাংস পুৰি আছোঁ মাংস উপায় নাই ক'বলৈ কি আছে টাইম পাছ হ'ল আৰু আজি ঘূৰিব আহিলোঁ নেকি ঘূৰিব আহিলোঁ দে সোনকালে পুৰ আৰু এজন গৈছে ছাৰ্ভে কৰিবলৈ এয়া খোৱা বোৱাত লাগি আছে ন কেনেকুৱা হৈছে মাংস খাই দে আকৌ একবাৰ বঢ়িয়া পানী ঢালি লৈছোঁ মাংস মিষ্টাৰ ৰাজা মিষ্টাৰ মনেশ্বৰ এন মোকতো খাই বৈ গ'ল ওলাই গৈ আছোঁ আমি এতিয়া ঘৰ পানী এইফালে বগৰী আছে বুলি বগৰী কেইটামান লৈ যাওঁ বুলি গৈ আছোঁ আৰু জাম্পিং তো এয়া পাবলৈ হৈছে আৰু বগৰী গছকেইটা চাই থাকক কিমান ধুনীয়া বগৰী আছে ইমান মজাকে পকি আছে এচাক বগৰী ৰঙা ৰঙা এনেকৈ ছিঙিব পাৰে ধুনীয়াকৈ বগৰী দেখাই দে আগত আজি একবাৰ ভিডিঅ' বনাই আছে ৰঙা ৰঙা এয়া চাওক এইফালে খাইছে মনেশ্বৰ খাই আছে বগৰী তলত চাক চাওক কেনেকৈ পৰি আছে তলত বগৰী বগৰী একদম ৰঙা হৈ আছে তলত বগৰী মাইকী কাৰণে লৈ যাবি নেকি লৈ ল তো কেনেকুৱা লাগিছে বগৰীবোৰ চাই এয়া চাওক দেখাই দিছোঁ ভাল দেখো ইতনা সুন্দৰ লাগিছে নে বগৰীবোৰ বগৰী ছিঙি হৈ গ'ল এতিয়া ঘৰলৈ বুলি ওলাইছোঁ গৈ আছোঁ আমি ঘৰলৈ তো ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে নোপোৱাকৈ আজিলৈ তেনেহ'লে বাই